दुर्गा फुजानि जोबथा सान अदेबानि बिजया दशमी खालि मोनाबिलि समाव गहपुर हालामनि गामियारि ओनसोलाव राबननि मुसुखा सावनाय हाबाफारि लायो। मख'जाथावदि गामियारि दुर्गा फुजा फालिथाय सामलाय आफादा राबननि मुसुखा सावनाय हाबाफारिखौ दुर्गा फुजानि रंजाथाय समनि बिजया दशमी सानखालि थांनाय गोलाव समनिफ्राय लाबोबाय थादों। বিজয়া দশমী অপশক্তির বিরুদ্ধে ধর্মর বিজয়, এই ধর্মর বিজয়ের যে কার্যসূচী এই যে দানবরূপী মানবসকলৰ সংস্কাৰ সাধন হোক সেই পবিত্ৰ অংগীকাৰেৰে সেই পূজা অৰ্চনাৰে আয়োজন কৰা আজি ৰাৱণ বধ কাৰ্যসূচী ইতিমধ্যে আমাৰ সম্পন্ন হৈছে আৰু ইয়াত ভগৱান ৰামচন্দ্ৰই লংকাৰ অধিপতি দশানন ৰাক্ষসৰ ৰজা তিলকীনাথ বুলি নিজকে দৰ্প অহংকাৰ কৰি ফুৰা ৰাৱণক আজি হত্যা কৰিছে। এই কাৰ্যসূচীভাগ আমি এই কাৰণে সদৌগমিৰী উৎসৱ সমিতিয়ে পৰম্পৰাগতভাৱে পালন কৰি আহিছোঁ যে আজি প্ৰায় 100 বছৰ ধৰি আমাৰ এই স্থানতে দুৰ্গা পূজা পালন কৰি অহা হৈছে, কিন্তু যোৱা 35 বছৰে সংগঠিত ৰূপত আমি সংঘবদ্ধভাৱে সদৌগমিৰী উৎসৱ সমিতিৰ নামেৰে এটা সংগঠনৰ জন্ম দি এই পূজাভাগ পালন কৰিছোঁ বাবে আমি আজি 35তম অৰ্থাৎ 35 সংখ্যক শ্ৰী শ্ৰী দুৰ্গোৎসৱ সমাৰোহ ৰূপে পালন কৰিছোঁ। অতি নিয়াৰিকৈ শৃংখলাবদ্ধভাৱে আৰু ৰাজ্য প্ৰশাসনৰ দ্বাৰা যি বিধি নিৰ্দেশনা নিৰূপণ কৰা হৈছিল কোভিড-19 এই বেমাৰৰ পৰা সুৰক্ষিত কৰাৰ স্বাৰ্থত সেই সমগ্ৰ বিধি নিৰ্দেশনা পালন কৰি ইয়াত সহস্ৰাধিক লোকৰ দৈনিক সমাগমেৰে এটা অতি উলহ মালহৰ মাজত ধাৰ্মিক পৰম্পৰাৰ মাজত এই দুৰ্গা পূজা ভাগ আমি ইয়াতে পালন কৰিছোঁ আৰু গমিৰী অঞ্চলৰ এই ঐতিহ্য বিগত দিনবিলাকতো বৰ্তি আছিল। আমি আশা কৰিম অনাগত দিনতো সদৌগমিৰী উৎসৱ সমিতিৰ এই প্ৰয়াস ইয়াত আমাৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো লোকে একত্ৰিতভাৱে সংঘবদ্ধভাৱে আমি শ্ৰী শ্ৰী দুৰ্গোৎসৱ সমাৰোহ পালন কৰোঁ। আমাৰ মাজৰ উপসভাপতি আব্দুল হামিদ আছে। गहपुरनिफ्राय गेरेमसा नार्जारी, इनसाइड एनि बर'।